হেল্ল' গাইজ মৰিদাস চেনেলৰ অন্য এটি ভিডিঅ'লৈ আপোনালোক সকলোকে স্বাগতম জনাইছোঁ। আজি এতিয়া আহি পাইছোঁ মই কলেজৰ পৰা। খুব বেছি ভোক লাগি আহিছে যে কিবা এটা খাব লাগে, কিন্তু মানে কেতিয়াবা এনেকুৱা হয় ন, ঘৰত অকলে অকলে থাকিলে ভাতো খাবলৈ মন নাযায়। সেইকাৰণে ভাবিছোঁ বেলেগ কিবা এটা বস্তু খাওঁ। মানে আহোঁতে মই ব্ৰেড লৈ আহিছোঁ, সেইকাৰণে ভাবিছোঁ ব্ৰেডেদি কিবা এটা বনাওঁ। ভাত খোৱাৰ একেবাৰে ইচ্ছা নাই। আৰু ৰাতিপুৱা সময়ত দৌৰা দৌৰিকৈ কলেজলৈ যোৱা হয়, যিহেতু কামবোৰ ঠাণ্ডাৰ দিন অকণমান উঠাৰ দেৰিও হৈ যায়। সেইকাৰণে কামবোৰ তেনেই কিছু কাম পৰি থাকে, কৰিবলগীয়া কাম বহুতখিনি থাকি যায়। বিশেষকৈ কাপোৰ ধোৱা কামটো আজি মোৰ থাকি গ'ল, কৰা নহ'ল। সেয়ে ভাবিছোঁ কিবা এটা খাই লওঁ আৰু তাৰপিছত কামতো লাগিব। কিন্তু আহি পাইছোঁ যিহেতু পোনপ্ৰথমতে এগিলাচ পানী খাই লওঁ ভাবিছোঁ। পানী গিলাচ খোৱা হৈ গৈছে। আহিয়ে পানী গিলাচ খালে ভাল লাগে, যিহেতু পানী গিলাচ খোৱা হৈ গ'ল। আৰু এতিয়া ভাবিছোঁ অলপমান কাপোৰ আছে, কাপোৰখিনি মেচিনত দি দিওঁ। কাপোৰ ধুই থকা হ'ব আৰু তাৰ লগে লগে মোৰ যিখিনি কাম কৰিবলগীয়া আছে, মানে কিবা এটা ৰান্ধি খাওঁ বুলি ভাবিছোঁ। ভাত নহয়, বেলেগ কিবা এটা, সেই ৰান্ধাটো লগে লগে হৈ যাব। কণী দুটা লৈ আহিছোঁ। এইটো কণী দি পেলাই অকণমান ব্ৰেড ভাজিম বুলি ভাবিছোঁ। আহোঁতে মই ব্ৰেডটো লৈ আহিছিলোঁ। কেতিয়াবা আমাৰ তেনেকুৱা হয় নহয় বাৰু, মোৰ হয় তেনেকুৱা। মানে ভাত খাই কেতিয়াবা ভাতো খাবলৈ মন নাযায়। বিশেষকৈ ঘৰত যদি অকলে থাকোঁ, সেই সময়খিনিত মানে অকলে ৰান্ধি পেলাই খাবলৈ আৰু কোনো কাৰণতে ইচ্ছা নাযায়। ব্ৰেড কেইপিচ মানে যোৰা লাগি আছে, মই সৰু সৰুকৈ কাটি ল'ব লাগিব। দুটা কণী লৈছোঁ, কণী দুটা এতিয়া ভাঙি ল'ম ইয়াতে। কণী দুটা এতিয়া এনেধৰণে ভাঙি লৈছোঁ। গেছটো জ্বলাই লৈছোঁ। গেছত এই পেনটো বহাই দিছোঁ। এতিয়া ইয়াতে অকণমান কণী দুটাত আমি অকণমান সোৱাদ অনুসৰি নিমখ মিলাই দিম আৰু কণী দুটা এনেকৈ মিক্স কৰি ল'ম। কণীটো ধুনীয়াকৈ মিক্স হৈ গৈছে। এইখিনি ভালদৰে মিহলি হৈ যোৱাৰ পিছত আমি ইয়াতে ব্ৰেড এখন দি দিম ধুনীয়াকৈ। ব্ৰেডখন দি মই অলপ লুটিয়াই লৈছোঁ, যাতে ধুনীয়াকৈ কণীখিনি লাগি যায়। আৰু তাৰপিছত ইয়াতে দি দিম অকণমান ঘি দি ল'লে আমাৰ ভাল লাগে, সোৱাদটো বেছি ধুনীয়া হয় ঘি দিলে। আৰু ইয়াৰ পিছত ধুনীয়াকৈ লুটিয়াই দিম। অলপ পুৰা গৈছে আচলতে, জুইৰ ফ্লেমটো বেছি হোৱাৰ কাৰণে হয়তো অলপ পুৰা গৈছে। এনেকৈ আমি মোৰ 2খন বা 3খন ব্ৰেড মই ৰেডি কৰি লওঁ। ব্ৰেডটো প্ৰায় ৰেডি হৈ গৈছে। যিহেতু চবৰে খোৱাৰ জুতিবিলাক বেলেগে হয়তো বেলেগ ধৰণেও বনাব পাৰে, কিন্তু মই যেনেধৰণে ভাল পাওঁ মই সেইটো কথা কৈছোঁ। অলপমান ইয়াতে ব্লেক পেপাৰ, জালুকৰ গুড়ি দি দিছোঁ। মই ভাল পাওঁ জালুকৰ গুড়ি দিলে, অলপ জ্বলা হ'লে ভাল লাগে খাই। এতিয়া মই চাহটো ৰেডি কৰি লওঁ। চাহটো কৰি আছোঁ। চাহটো প্ৰায় উতলিছে আৰু চাহটো প্ৰায় ৰেডি হৈছে আৰু। প্ৰায় ৰেডি হৈ গৈছে। ভালেখিনি বস্তু লৈছোঁ খাবলৈ কিন্তু দেই, যিহেতু বহুত বেছি ভোক লাগি আছে। মই সেইকাৰণে চাহ, বিস্কিট, নিমকি, তাৰপিছত আৰু ব্ৰেড দি পেলাই কণী যি বনাইছোঁ সেয়া,
গোটেইখিনি লৈ লৈছোঁ খাবলৈ খুব বেছি ভোক লাগি আছে এতিয়া খাই লওঁ বাৰু খাবলৈ পিছে বৰ বেছি বেয়া হোৱা নাই ভালেই লাগিছে খাই মই ভালেই পাইছোঁ আপোনালোকে কেতিয়াবা ঘৰত ট্ৰাই কৰি চাব পাৰে একো খাবলৈ মন নগ'লে মই কি ভাবোঁ দোকানলৈ গৈ বা ক'ৰবালৈ গৈ ৰেষ্টুৰেণ্ট এখনত বহি পেলাই চিকেন চাওমিনে হওক এনেকুৱা আৰু দুপৰীয়া সময়ৰ কথা কৈছোঁ চিকেন চাওমিনে হওক বা বেলেগ কিবা বস্তুৱে হওক ফাষ্টফুড এটা খোৱাতকৈ ম'ম' চম' যাই খোৱাতকৈ মই ভাবোঁ এইখিনিও বহুত বেছি হেল্ডি বস্তু নহয় যে এইখিনি বস্তু আমাৰ কাৰণে বহুত ভাল কৰিব কিবা নিউট্ৰিশ্যন বহুত বেছি পাম তেনেকুৱা একো নহয় কিন্তু আমি মানুহ হয় নহয় জানো সদায় যে ভাতকেই খাই থাকিব ভাতেই খাই থাকিবলৈ মন যাব সদায় হেল্ডি বস্তুৱে খাই থাকিম তেনেকুৱা কোনো কথা নহয় কেতিয়াবা আমাৰো মন যায় বেলেগ কিবা এটা বাহিৰা বস্তু খাওঁ এনেকুৱা কিন্তু মই ভাবোঁ যে ৰেষ্টুৰেণ্ট এখনত গৈ পেলাই তাতে গৈ আমি বিভিন্ন ধৰণৰ মছলা দিয়া বা বিভিন্ন তেল চেল বেছিকৈ দি বা ৰিফাইনত বনোৱা বস্তু এটা খোৱাতকৈ তাতকৈ যদি ঘৰতে বহি পেলাই যদি কিবা এটা জনা নজনা যি নহওক আৰু আমি নিজে খাওঁ নিজৰ কাৰণে বনাইছোঁ যিখিনি পাৰোঁ তাৰে ভিতৰত যদি কিবা এটা বনাই খাব পাৰোঁ সেইটো হেল্থৰ কাৰণে বাহিৰৰ খোৱাটোতকৈ অলপ হ'লেও ভাল হয় বুলি ভাবোঁ সেইকাৰণে মই যেতিয়াই কিবা খাবলৈ মন যায় বাহিৰত নাখাবলৈ চেষ্টা কৰোঁ কিন্তু সম্ভৱটো চব নহয়গৈ বাৰু এনেকৈ ঘৰত কিবা এটা বনাবলৈ চেষ্টা কৰোঁ পাৰোঁ নোৱাৰোঁ মোৰ কাৰণে মই ভাল বুলিয়েই ভাবোঁ মই খাই টেষ্টি পাইছোঁ তো মই চেষ্টা কৰোঁ আপোনালোকেও চেষ্টা কৰিবচোন বাহিৰত নাখাই যিমান আমি ঘৰত খাবলৈ পাৰোঁ বা যি জনাৰ ভিতৰত বনাবলৈ পাৰোঁ সেইখিনি বনাবলৈ চেষ্টা কৰিব ভিডিঅ'টো আজিলৈ ইমানখিনিয়েই ভিডিঅ'টো শেষলৈকে চাই থকাৰ কাৰণে বহুত বহুত ধন্যবাদ ভিডিঅ'টো ভাল পালে লাইক কৰি দিব